আমি পঞ্চায়ত আৰু অটোনমাস কাউন্সিলত ফান্ডিংটো চাওক ডিফাৰেন্সটো চাওক পঞ্চায়তত ফান্ডিং কিমান আছে আপোনাৰ লগত জানে কাৰ্বি আংলং অটোনমাস ফান্ডিঙত কিমান আছে এনুৱেলি এইটো জানে এই মতে ইলেকশ্যনক কণ্ডাক্ট কৰিব লাগিছিলে মিলিটাৰী ফ'ৰ্চ এভেইলেবলকৈ ৰাখিব লাগিছিলে আৰু আমি বিথুং সমষ্টিৰ কাৰণেতো এডভান্স কৈ আছোঁ কাৰণ এছেম্বলি 2020 পৰা আমাৰ পাৰ্টি এই সময়ৰ পৰা আমি ট্ৰাবল ফেচ কৰি আছোঁ এই ফেচ কৰা মতে আমি কৈছিলোঁ বিথুং সমষ্টিটো ইট ইজ এ ভেৰি চেঞ্চিটিভ এৰিয়া বুলি আমি তাতে নটিফাই কৰিছিলোঁ আৰু কিছুমান পুলিং ষ্টেচনত আমি অফিচ ডিচি মেম অফিচত আমি পঠাইছিলোঁ যে some of the polling station is sensitive some of the polling station is very sensitive এটো কথা মই ক'লো কিন্তু polling station দিনা অকল দুইজন হাৱালদাৰে ৰাখিছে এটো কিনে কাম দিব এন্ডে গম পায় কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটো প্ৰটেকশন আমাক দিব নিবিচাৰে এই মতে 8 তাৰিখ ইলেকশ্যনটো টোটালি আনফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনটো কণ্ডাক্ট কৰি দিলে ষ্টেট ইলেকশ্যন কমিশ্যন উই কণ্ডেম আৰু এটো ইমিডিয়েটলি State Election Commission এটো আমাক তাতে ইয়াৰ পৰা State Election Commission পৰা এটা লিখি পঠাব লাগিব যে ইট ইজ টোটালি ৰং আৰু এটো কিবা কাউন্টাৰ কৰিব লাগে ইলেকশ্যন কমিশ্যন অফিচ পৰা এটো আমি ডিমান্ড কৰিছো সেকেন্ড immediate re-election should be conducted in Bithung Rengkhama constituency যদি এই ৰি-election যদি নহয় তেতিয়াহলে 26 constituency আছে কাৰ্বি আংলঙত তাৰ ইম্প্যাক্ট কি হ'ব পাব্লিক সেন্টিমেন্টত আমি এটো ৰিস্ক নব নোৱাৰো যদি কিবা ভায়োলেন্স হয় কিবা হয় তেতিয়াহলে ষ্টেট ইলেকশ্যন আৰু আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাং এতিয়া কন্টেস্টিং কেণ্ডিডেট তাৰে ৰেসপন্সিবল পৰা আমি ইয়াত কৈ থৈছো আমাৰ মোৰ কনষ্টিটুৱেন্সি বিথুং ৰেংখামা কনষ্টিটুৱেন্সিত মই প্ৰথমতে ক'লো আমাৰ তাতে 6 জন কেণ্ডিডেট আছে one is from ASDC one from Congress one from Aam Aadmi Party and one from Independent APSLC আৰু BJP চাৰিটা পাৰ্টিয়ে এটো উইথড্ৰ কৰি দিলে থ্ৰু এটো পইচা পৰা লোৱা পৰা উইথড্ৰ কৰি দিলে ফৰ্সফুলি আৰু থ্ৰেটেনিং দিখিনি পইচা দিখিনি উইথড্ৰ কৰি দিলে মোক ক'লে প্ৰথমত মোক 10 লাখ কেছ আনিলে মই ৰিজেক্ট কৰি দিলো যে আই কেনট উইথড্ৰ আৰু সেকেন্ড টাইম আহিলে যে 25 লাখ আনিলে আৰু থাৰ্ড ইন দ্য মৰ্নিং 1C আনিলে আৰু 1 crore আৰু next day to withdrawal 23rd dina asle he dina to scrutiny aru withdrawal date 3 pm loke withdrawal time so tinta loke mu karne hente rukhise je etu withdraw koribo karne disturb di ase tothabitu moi goi khini tat moi scrutiny to pass kori khini gorot ahilu gorot aha loge loge mo adha rasta porai ei gundagiri hokole muk follow kori khini ei gorot loge ahi goise the thing is that I have to withdraw and Tuliram Ronghang will be uncontested from Bithung Rengkhama 8 তাৰিখত যেটো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ইলেকশ্যন হৈছিল ইলিগেলি হৈছে পঞ্চায়ত আইন মতে হৈছে ইলিগেলি লিগেলি হোৱা নাই তথাপি আমি পাৰ্টিসিপেট কৰিলো সকলে ভাল হ'ব পাৰে বুলি আমি বিজেপি তাত কৰাপ্টেড পাৰ্টি সকলক মানে আউট কৰিবলৈ বিচাৰিছিলো ইলিগেল যেটো আইন paragraph 2 subparagraph 7 মতে আইন বনাব লাগিছিল ইলেকশ্যন আইন হেতু নবনালে আমি বনাম বুলি ভাবিছিলো কিন্তু ইলেকশ্যনত পুৰা ৰিগিং কৰিছে আসল ভোটাৰ সকলে ভোট দিব নোৱাৰিলে তেওঁলোকে দিয়াৰ আগতে কোনোবাক অলৰেডি দি দিলে বা কোনোবাক দিবলৈ গৈছিল তেওঁলোকক খেদি পেলালে মাৰামাৰি হৈছিল এটো আপোনালে টিভিটো দেখিছে তেওঁলোকে একো নাই যে ভোট দিব নালাগে ইমানে আমাৰ এপিএসএলসি সকলক স্পেশালি কাৰণ অপজিশন আমাৰ মেইন অপজিশন আমি এপিএসএলসি টো সেইকাৰণে আমাক দিব নালাগে ইমানে কথা এও হলটো এটা কথা হৈছে যে তুলিৰাম ৰংহাং তেওঁ বহুত কৰাপচন কৰিছে আৰু কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলছটো আমাৰ চিফ মিনিষ্টাৰ প্ৰেসিডেন্ট চিফ মিনিষ্টাৰৰ এটিএম বুলি কয় সকলোৱে কয় নহয় জানো তাৰ পৰাহে টকাটো সব লৈ আনে তাৰ কাৰ্বি আংলঙৰ টকা লৈ পেলাই ইলেকশ্যন অন্য ষ্টেটতো ফাইট কৰে এইটো সবে জানে এই কথাটো যদি আমি পাৱাৰত আহো আমিতো সিবিআই লগাম নহয় আমিতো আউট কৰি দিম সেই কাৰণে তেওঁলোকে এইটো ভয়তে যিকোনো মতে আমাক মানে সাপ্ৰেছ কৰিব লাগে বুলি চিন্তা ধাৰাতে এইটো চিন্তা কৰিহে তেওঁলোকে এই ইলেকশ্যনটো পুৰা ৰিগিং কৰিছে 6 নম্বৰ বিথুং ৰাংথামা কনষ্টিটুৱেন্সি আমি ৰি ইলেকশ্যন বিচাৰিছো ৰিপল নহয়
মেজিষ্ট্ৰেট অন ডিউটি নাই তাত প্লেইনত সদায় মেজিষ্ট্ৰেট অন ডিউটি থাকে তাত মেজিষ্ট্ৰেট অন ডিউটি নাই তেওঁলোকে ক'ব পাৰে কাৰ্বি আংলঙত মেজিষ্ট্ৰেট বেছি নাই বুলি লৈ যাব পাৰে তেওঁ ডেপুটেশ্যনত লৈ যাব পাৰে আৰু অবজাৰ্ভাৰ্ছ আছে অবজাৰ্ভাৰ্ছবিলাকতো খুব ভয় তেওঁলোকে একদম ভয়তে পলাইছে এজনটো সেইটোত এই একে ছিষ্টেমত যোৱাবাৰ MLA ইলেকশ্যন আছামত বিজেপিসকলে কৈছিল আৰু সেইটো কোৱা মতে হৈছিল কিন্তু অসমীয়াসকলে আমি সকলোৱে CAA প্ৰটেষ্ট কৰিছিল নালাগে বুলি কৈছিল আৰু CAA এইটো বেছ কৰি পেলাই ইলেকশ্যনটো পাতিছিলে কিন্তু ইলেকশ্যনত হ'লে কিন্তু চব বিজেপি যিবিলাকে CAA লাগে বুলি কয় তেওঁলোকে চব জিকিলে সেই একে চিষ্টেম এখেতে অলৰেডি ক'লে নহয় 30 crores দিছে ব্ৰাইব কৰি তাৰ নমিনেশ্যনটো উইথড্ৰ কৰিবলৈ 30 crores তুলিৰাম ৰংহাঙৰ মানুহে দিছে কিন্তু সেইটো লৈ পেলাই আপোনালোকে নাভাবিব আমাৰ কাৰ্বি মানুহ খুব ধনী বুলি মাত্ৰ এজনহে ধনী হয় কৰাপশ্যন কপিলিত ট্ৰাইবেল মানুহ নাই হাওৰাঘাটটো চব বেংগলী মানুহ 17,000 বেংগলী মানুহ ভোটাৰ্ছ কাৰ্বি মানুহ আৰু অসমীয়া কাৰ্বি চব মিলি পেলাই 7,000 মান আছে ক'ত জিকিম আমি কপিলিত বিহাৰী 16,000 বিহাৰী কাৰ্বি মানুহ অনলি 11,000 কেনেকৈ জিকিম